হেৰৌ শুনিছনে? লাচিতৰ দেশত সেয়া জনতাৰ হাহাকাৰ। সুদূৰ নিশাটিত ভাহি অহা বুঢ়ী আইতাৰ হিয়া ভঙা কান্দোন সকলোতে যেন নিমিষতেই শেষ হৈ গ'ল। আশাৰ ঘৰখনো দেখোন আজি বাৰে বাৰে উৱলি যায়। হেৰৌ আৰু কিমান সাজিম আমাৰ দৰে গৰীবৰ সৰু সৰু সপোনবোৰ। লাগিলে বাৰিষাৰ ঢল হৈ নাম, শস্যত আশাৰ পলস সিঁচ, তাত আমিবোৰৰ আপত্তি কৰিবলগীয়া একো নাই। কিন্তু সাৱধান সাৱধান, আমাৰ দৰে সৰু সৰু সপোনবোৰক যেন ধুৱাই নিবলৈ নাহ। এইবাৰ কত কত গাঁঠিৰ ধন বান্ধি এহাল ছাগলী যোগাৰ কৰিছিলোঁ। তাতেই আকৌ তহঁতৰেই চকু। চাল্লা, এইবোৰ প্ৰকৃতিৰ আহ্বান নে তহঁতবোৰৰ চালাক? এক ৰাতিৰ ভিতৰতে ধুৱাই নিয় যে গৰীবৰ মেদ বন্ধা সপোনবোৰ। আচলতে সুখবোৰনো আছে ক'ত? নে অভিধানৰ পুৰণি পৃষ্ঠাবোৰত লাগি থকা গৰীবৰ দুখবোৰৰ সেই বিপৰীত অৰ্থবোৰৰ নামেই সুখ? আৰে চিষ্টেমটোৱেই দেখোন কিবা ভেজাল। হোৱাট ইজ মিন বাই চিষ্টেম? সকলোতে দেখোন পলকতেই শেষ হৈ যায়। আৰু বাকী থাকিল মাথো তোৰ বুঢ়ী আইতাৰ আচলৰ খোচনিত লাগি ৰোৱা দুটিমান অসম্পূৰ্ণ সপোন, যি বাৰে বাৰেই শেষ হৈ যায়।